নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমাৰ বামুণীয়া নামঘৰলৈ আমাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া আহিছে। সৌৱা আমাৰ গাঁৱৰ ৰাইজে একত্ৰিত হৈ এই নামঘৰতে গোট খোৱা হৈছে। এয়া বিশ্বজিৎ ডাঙৰীয়াক আদৰণি জনোৱা হৈছে। তেওঁ আহিয়ে গোসাঁইক এখনি ফুলনি গামোচাৰে সেৱা জনালে আৰু এতিয়া চিনাকি পৰ্বৰ আগবঢ়া হৈছে অনুষ্ঠানটি। ইয়াৰ পিছতে আমি আপোনাৰ পৰিচয় কৰিবলৈ আছোঁ প্ৰতি শ্ৰী সঞ্জীৱ বৰুৱা আমাৰ ইয়াৰ পিছতে আপোনাৰ পৰিচয় কৰিবলৈ আছোঁ জিলা কিষাণ সভাৰ উপসভাপতি শ্ৰী তেখেতক মাধ্যম করে আমার বিনা বিধায়ক ডাঙৰীয়াৰ দি আছে। বিজেপি চৰকাৰে সীমাটো এনেকুৱা কৰা হ'ল যে এতিয়া বছে মানসিক অসুস্থতাৰ কাৰণে ৰাস্তাত থাকে, কোনোবাই বেলেগ কিবা থাকে, গোটেই ভাৰতবৰ্ষৰ চাই 1% কম মানুহ লঘোণে থাকে। আগতে লঘোণে থকা মানুহৰ সংখ্যা 20